এইজনীয়ে হৈছে মোৰ দেউতাৰ জানজনী। দেউতাৰ পছন্দ কিন্তু মানিব লাগিব। গৰাকী মতা মানুহতকে কম নহয় কাম। মাকৰ দায়িত্ব, দেউতাকৰ দায়িত্ব সকলো ভালকৈ জানে কেনেকে কৰিব লাগে। আৰু মই মহাৰাণী আজি 11টাত উঠি প্ৰথমতে গোখাই ঘৰত চাকি দি আজি লাগি গৈছো স্বচ্ছ ভাৰত অভিযান, মানে ডিপ ক্লিন কৰিছো। মই যেতিয়া কাম কৰো ন এফালৰ পৰা উৰাই ঘূৰাই কৰো, কিন্তু যেতিয়া নকৰো বুলি ভাবো তেতিয়া ওপৰে ওপৰে কামখিনি কৰি পাল মাৰি থৈ দিও। এই কথাটোৰ কাৰণে আকৌ মায়ে মোক গৰু পিটনো দিয়ে জানে। ইমান ডাঙৰ হলো যদিও আজিলৈকে গৰু পিটন খায়ে আছো। সেইকাৰণে চাগে মই অলপমান এতিয়া ঢিট বনি গলো, মানে গালি পাৰি থাকিলে মোৰ একো গাত কথা নালাগে। পিছে এয়া ভাত বনাইছিলো নিজেই, কিন্তু মাক বকি আছো, মানে চব্জি নিসিজিলে। মই নিজে বনাইছিলো, মাক কৈ কি লাভ। মানে কথাটো এনেকুৱা, মই খুজি মাৰ খোৱা মানুহ হয়। এয়া পাছবেলালে আকৌ মই আৰু মায়ে লাগি গলো ঘাঁহ কাটিবলে। মায়ে কাটিলে ঘাঁহ আৰু মই পুলিখিনি ভালকৈ ৰুই মেলি লৈছো। এতিয়া গা চা ধুই মেলি মই এতিয়া বনাম মাথা বিষ ভাল কৰা গাখীৰ চাহ আৰু লগতে পনীৰ পকৰা। আজিলৈ তেন্তে আহিছো, বাই।